Hello friends, welcome to back my YouTube channel. আজি গৈ আছো গাৰো হিলছ মেঘালয়। তো ভিডিওটো ভালকে চাব এন্ডলৈকে। মানে মোৰ ফ্ৰেণ্ড এজনৰ এই মোবাইল ডেলিভাৰ কৰিব লগা আছে মোটামুটি 10টা মান। তো সেই কাৰণে যাই আছো এই গাৰো হিলছ মেঘালয়। তো এটা সৰুকে ব্লগ বনাই দিও বুলি ভাবিছো। মোৰ ভিডিও বনাও হ'ল আৰু তাৰ কামটো হ'ব। সো সেই কাৰণে ওলাইছো আৰু মানে মোৰ লগৰজন কাম কৰে আপোনাৰ এই ভিভ অফিচত। সো তাৰ মোবাইল কেইটামান ডেলিভাৰ কৰিব লগা আছে আৰু ইয়াৰ বাইকখনো বেয়া হৈ আছে। সো মোক ক'ল সি তুমি ফ্ৰী আছা নেকি? মই ক'লোঁ এই আজিতো ফ্ৰী আছোঁ। তো তাৰ লগত গৈ কেনে সেইখিনি কামখিনি কৰোঁ আৰু মোৰ এটা ভিডিঅ' বনোৱা হ'ব। আৰু এতিয়া ফিউল আপটো কৰি লওঁ ভালকৈ, অকণমান মানে তেলো নাই। ফিউল আপটো হৈ গ'ল, এতিয়া লাহে লাহে গৈ থাকোঁ। এইখিনি আমাৰ BOC, এইফালে গ'লে আপুনি মই পাব। ৰ'বা, আজি আমাৰ গোৱালপাৰা টাউনখন বহুত বেছি ভিৰ। ট্ৰেন্সপৰ্টতো মানে বহুত বেছি ভিৰ আছিল আজি। BOCতো বহুত বেছি ভিৰ। এতিয়াতো ছিগনেলত ৰখি আছোঁ, কিন্তু আগৰ ফালে দেখি আছোঁ বহুত বেছি ভিৰ। ৰাইট চাইডৰ বিল্ডিংটো হ'ল আপোনাৰ লাইফ কেয়াৰ হস্পিটেল আৰু লগতে আছে WM মাৰ্ট। এতিয়া আহি পালোঁ আমি দুৰ্গা মন্দিৰ, আৰু ৰাইট চাইডে আমাৰ এটা নতুনকৈ পেট্ৰল পাম্প খুলিছে। তো অকণমান টাইম পাছত বাপুজি নগৰ পাম। আৰু পাতলা সেইটাইতো ভয় লাগে, পাতলা কাৰণে বেছি স্পীডত চলা নাযায়। বা ভাই আজি বহুত ভিৰ না। ৰাতি 8টাৰ পৰা মোৰ আজি। ৰাস্তাটা বহুত সৰু হৈ গৈছে না। গাড়ী বাঢ়ি গৈছে মেনকে চাইডে আহি। ব্রেক নাই না, এইখানে ফেলে গেছে আগত একটা বম দাইছা। ভিডিঅ'বোৰ মই যিমান পাৰোঁ মানে বনাব চেষ্টা কৰিম। তো ছাপোৰ্ট কৰি যাব, বেছি মানে কাটা কুটা নকৰোঁ মই, আৰু যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিম আমাৰ গোৱালপাৰা ভিউবোৰ। তো যেতিয়া বাহিৰত যাম তেতিয়াতো দেখুৱামে, বাদ দিয়ক। এতিয়া মানে বৰ্তমান যিমান পাৰোঁ মই গোৱালপাৰাৰ ব্লগ দিব চেষ্টা কৰিম। ভিডিঅ'টো মই মানে মোবাইলেৰে শ্বুট কৰি আছোঁ, চ' অকণমান কপি আছে। তো আপোনালোকে অকণমান ছাপোৰ্ট কৰিব। আপোনালোকে এই লাহে লাহে এটা এডজে কেম লৈ ল'ম সৰু চাই। শ'লমাৰী মন্দিৰ আহি পালোঁ। এইটো আমাৰ মানে ইয়াতে পূৰা জাগ্ৰত মন্দিৰ হয়। মানে ইয়াতে যিকোনো উইচ কৰিলে মানে পূৰণ হয় বুলি আমি ভাবোঁ। শ'লমাৰী আহি পালোঁ। আপুনি এতিয়া যদি ৰাইট চাইডে যদি যায় তেতিয়াহ'লে আপুনি বঙাইগাঁও, বৰপেটা এইবিলাক চাইড পাব, আৰু আপুনি চিধা গ'লে গুৱাহাটী পাব। লাগিয়া পামে আৰু অকণমান টাইম পাছত। এতিয়া যদি আপোনালোকে লেফ্ট লয় তেতিয়াহ'লে আপোনালোকে গুৱাহাটী ফালে পাব যাব, আৰু চিধা চিধি গ'লে ইফালে আপোনালোকে লক্ষীপুৰ, মানিকাচৰ এইফালে যাব পাব। আৰু এইটো হ'ল আপোনাৰ আগিয়া বজাৰ। আমি ইয়াৰ পৰা ৰাইট টাৰ্ণ ল'ম, লৈ পেলাই আমি যাব লগা আছে আপোনাৰ এই গাৰো হিলছ যাম ন। তো ইয়াৰ পৰা ৰাইট ল'ব লাগিব। আগিয়াৰ পৰা আপোনাৰ এই গাৰো হিলছ মোটামুটি 50 কিলোমিটাৰমান আছে।
তো আমি লাহে লাহে যাই আছোঁ, স্কুটি ন, তো সিমান পিকআপত যোৱা নাযায়, চ' লাহে লাহে যাই আছোঁ। ভিডিঅ'টো মানে অকণমান বনাই আছোঁ, মানে সিমান কাটা কাটি কৰা নাই, যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে এটা লাইক কৰি দিব। এইটো আপোনাৰ আগিয়া তিনিআলি আৰু ইয়াৰ পৰা মোটামুটি 48 কিলোমিটাৰমান আছে। আৰু ইয়াতেও সেই ছেম অৱস্থা, যে গোৱালপাৰা টাউনত যেনেকুৱা মানে ট্ৰাফিক, ইয়াতো মানে সেনেকুৱাই আৰু মানে ছেম আৰু। ৰাইট চাইডে যে দেখিছে স্কুলটো, এইটো হ'ল আপোনালোকৰ এই আগিয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। প্লিজ আগিয়াৰ পৰা যোনে যোনে চাই আছে, প্লিজ লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইবটো কৰি দিবা প্লিজ। আমাৰ গোৱালপাৰাখন সঁচাই বহুত ধুনীয়া, বহুত বেছি ধুনীয়া। মোৰ নিজৰ জেগা বুলি মানে মই কোৱা নাই, আপোনালোকে কেতিয়াবা আহিলে চাব, এবাৰ ভিজিট কৰিব, মানে কিমান ধুনীয়া নিজে গম পাব। এই কেমেৰাত মানে ইমান জাষ্টিছ নকৰিব, নিজে যেতিয়া আহিব চাব তেতিয়া নিজে গম পাব কিমান ধুনীয়া আমাৰ গোৱালপাৰাখন। এই ৰাস্তাটো আহিলে কিবা মনটো এনেই কিবা এটা ভাল লাগি যায়, মানে ইমান ধুনীয়া পৰিৱেশ, মানে একদম পূৰা নেচাৰেল। ইফালে বহুত বেছি ভাল লাগি যায় মানে ইফালে আহিলে। গোৱালপাৰা এই ছাইডটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু কিবা যদি ভুলো হৈছে ভিডিঅ'টোত তো ক্ষমা কৰি দিব, আৰু কমেণ্টত জনাব কি ভুল হৈছে। ইয়াতে আমাৰ পেট পূজা হ'ব আজি। ইয়াৰ পৰা আৰু 14-15 কিলোমিটাৰমান আছে, আৰু ইয়াৰ পৰা বেয়া ৰাস্তা আৰম্ভ হ'ব। আগত বহুত বেছি বেয়া ৰাস্তা, তো ভিডিঅ' মানে বহুত বেছি কপিছিল, চ' সেইবোৰ ভিডিঅ'ত নিদিলোঁ আৰু ফুটেজত। চ' আগত যেতিয়া ৰিটাৰ্ণ হ'ম তেতিয়া ভাল ভিউ লৈছোঁ মই। তেতিয়া ভাল ভিউ দেখা পাব, আশা থাকিল। আৰু মানে ইয়াৰ পৰা বহুত বেয়া ৰাস্তা, এইখন ব্ৰিজ পাৰ হৈয়ে আমাৰ গাৰো হিলছ বজাৰত ইয়াৰ অকণমান কাম আছে, চ' এই কামখিনি কৰি লওক, মই অকণমান কিবা কিবি কৰোঁ আৰু ইয়াতে। গাৰো হিলছ বজাৰ আহি পালোঁ, এইখন এখন ব্ৰিজ পালোঁ, ইয়াতে অকণমান ৰৈ দিলোঁ, অকণমান মানে দেখুৱাব চেষ্টা কৰিলোঁ। এইটোৱে হ'ল গাৰো হিলছ বজাৰ, মেঘালয় গাৰো হিলছ বজাৰ এইটো। ইয়াতে মোৰ ফ্ৰেণ্ডটোৰ মানে ডেলিভাৰী আছে মোবাইলৰ। এতিয়া ৰিটাৰ্ণ হৈ আছোঁ ঘৰলৈ। এই আহাতেতো ভালকৈ মানে দেখুৱাব নোৱাৰিলোঁ, মানে দৌৰাদৌৰিকৈ আহিলোঁ, মানে ইয়াৰো কাম আছিল ন, তো যোৱাতে অকণমান ভালকৈ দেখুৱাই যাম আৰু ভিউবোৰ। ইয়াৰ পৰা আগিয়া হ'ল আপোনাৰ 20 কিলোমিটাৰ, তো লাহে লাহে যাই আছোঁ, পামেই আৰু অকণমান পাছত। তো ইমানো জল্দি নাই আমাৰ, লাহে লাহে গ'লেও একো নাই। ভিডিঅ'টোৰ কোনটো পাৰ্ট চবতছে বেছি ভাল লাগিছে সেইটো কমেণ্টত জনাব, আৰু কি বেয়া লাগিছে সেইটো জনাব।
নেক্সট ভিডিঅ'ত মই এইটো ঠিক কৰিব চেষ্টা কৰিম আৰু অকণমান ছাপোৰ্ট কৰি যাব আৰু ভিডিঅ'ৰ কোৱালিটিটো অকণমান বেয়া হ'ব পাৰে কঁপিব পাৰে চ' সেইটো কাৰণে একদম আই এম ৰিয়েলি চৰি মানে মোৰ মোবাইলৰ কেমেৰাত ভিডিঅ' বনাই আছোঁ সেইকাৰণে